অতি শীঘ্ৰে এই মোৰ ভিডিঅ'টো দিলি হ'ল কাৰণ এজনী অসমীয়া মানে কি হিন্দু মুছলিম সকলো একগোট হৈ থকাটোৱেতো আমি অসমীয়া যদি অসমীয়া মানুহক সন্মান কৰিব নাজানে তেতিয়া কিহৰ অসমীয়া এই বোৱাৰীজনীয়ে এনেকুৱা এটা ভিডিঅ' পোষ্ট কৰা নাই যে তাৰ প্ৰফাইলত গেলি গম পাবি তহঁতে এনেকুৱাকে আমাৰ অসমীয়া মুছলমানক টাৰ্গেট কৰি ভিডিঅ' বনাৱে কিন্তু আজি লাষ্ট সীমা পাৰ হৈ গৈছি আজি আমাৰ মছজিদৰ আজানক এনেকুৱা অপমান এটা কৰিছি তো এইখিনি বস্তু তাৰমানে মনত লাগি গৈছি মানুহ মানে কি কম ভিডিঅ'টো বনাবৰ কাৰণে মোৰ সাহস নাই আপোনালোকে ভিডিঅ'টো চাওক তাৰপিছত উচিত কথা ক'লে হ'ল আজি হিন্দু ভাইসকলেও এই কমেণ্টৰ ৰিপ্লাই দিব কাৰণ আমি মুছলমান মানুহে ইমান তলৰ হৈ গেলো নে চাওক আপোনালোকে মানুহে কিন্তু কান্দো বুলি কান্দবা নৰে বহুত আঘাত পাইছো এই বোৱাৰীজনী কোনে নাজনো আৰু কোনে তাক ভিডিঅ' বনবা দি আছে গম নাপাওঁ আমিতো কোনোদিন টাৰ্গেট কৰি কাকো ভিডিঅ' নবনাওঁ আমি যে অমুক ধৰ্ম বেয়া আমি কাকো নকওঁ আমি সকলো সমান হৈ থকাটো বিচাৰোঁ কিন্তু আজি ভিডিঅ'টো চাওক আপোনালোকে তাৰপিছত মোক চবেই আৰু কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ লাউৰা হুৱাক বৰ হেডফোন লগাই থৈছোঁ কাণত হুৱাক বৰ কৈ আছে মাইকডাল লগাই কিয় বা কয় কেলা আজি ভিডিঅ' বনব গাহৰি মাংস খুৱাই দিম বুলি ক'ব কালি ভিডিঅ' বনব টুপি খুলকাই দিম বুলি ক'ব কালি ভিডিঅ' বনব মুছলিম মিয়া গেদা এইগিলা মানে মুছলমান মানুহ মানে আমি অসমীয়া মুছলমান মানুহক আমাক গেদাত ৰূপ দিছে গেদা মানুহ নহয়